নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত তোমালোকক মই শিকাব ওলাইছোঁ ইংৰাজী গ্ৰামাৰ টেন্সৰ বিষয়ে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। মই এইকেইটা ভিডিঅ'ৰ জৰিয়তে পাৰ্টকৈ টেন্সৰ সকলোকেইটা ভাগ ধুনীয়াকৈ ভিডিঅ' আকাৰে আপলোড কৰিম। তো চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা, যাতে মোৰ ভিডিঅ'বিলাক যোৱাৰ লগে লগে তোমালোকে গম পাই যোৱা। তো অহা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াতে তোমালোকে দেখা পাইছা টেন্স হৈছে মূলতে তিনি প্ৰকাৰৰ: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। তাৰ উপৰি প্ৰতিটো টেন্সৰে চাৰিটাকৈ ভাগ আছে। প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ঠিক তেনেকৈ পাষ্ট টেন্সৰ পাষ্ট ইনডিফিনিট টেন্স, পাষ্ট কণ্টিনিউৱাছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ঠিক তেনেকৈ ফিউচাৰ টেন্সৰ চাৰিটা ভাগ হৈছে ফিউচাৰ ইনডিফিনিট টেন্স, ফিউচাৰ কণ্টিনিউৱাছ টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। তো এতিয়া ব'লা আমি প্ৰতিটো ভাগৰ এটা এটাকৈ সৰু ভাগবিলাকৰ গঠন, তাৰপিছত ব্যৱহাৰ, লগতে উদাহৰণৰ সৈতে সকলো বুজাৰ চেষ্টা কৰোঁ। তো প্ৰথম টেন্সটো হৈছে প্ৰেজেণ্ট টেন্স, আৰু প্ৰেজেণ্ট টেন্সৰ প্ৰথম ভাগটো হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স। এতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্স কাক বুলি কয়? যদি আমি ইয়াৰ ব্যৱহাৰ লিখোঁ, ইয়াতে ব্যৱহাৰ, প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কি, কেনেকুৱা ধৰণৰ বাক্য থাকিলে আমি তাক প্ৰেজেণ্ট ইনডিফিনিট টেন্স বুলি গম পাম? চৰ্ত বা ব্যৱহাৰৰ যি চৰ্ত ইয়াতে মই লিখি দিছোঁ। 1 নম্বৰ চৰ্ত, বাক্যটো হ'ব লাগিব চিৰসত্য বাক্য। চিৰসত্য বাক্য, যাক ইংৰাজীত কোৱা হয় ইউনিভাৰ্চেল ট্ৰুথ। 2 নম্বৰ চৰ্তটো হৈছে অভ্যাগত কাম, আৰু 3 নম্বৰ চৰ্তটো হৈছে বৰ্তমান সময়ত কোনো কাম কৰা বা হোৱা। প্ৰথম চৰ্তটো চিৰসত্য বাক্য যদি আমি দেখা পাওঁ, যেনে সূৰ্য পূবফালে উদয় হৈ পশ্চিম ফালে মাৰ যায়, গাখীৰ বগা, মানুহ মৰণশীল, এনেধৰণৰ বাক্য যদি আমি দেখা পাওঁ, তেতিয়াহ'লে আমি গম পাম সেই বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য। তাৰপিছত যদি অভ্যাগত কাম, অৰ্থাৎ মই সদায় ৰাতিপুৱা 5 বজাত উঠোঁ, অৰ্থাৎ মই ৰাতিপুৱা 5 বজাত উঠাটো মোৰ অভ্যাসত পৰিণত হৈছে, নাইবা মই সদায় ৰাতিপুৱা এক্সাৰচাইজ কৰোঁ, ব্যায়াম কৰোঁ, সেইটোও মোৰ অভ্যাসত পৰিণত হৈছে, নাইবা মই সদায় ৰাতিপুৱা চাহ খাওঁ। ঠিক তেনেকুৱা ধৰণৰ বাক্যবিলাক আমাৰ অভ্যাসত পৰিণত হৈছে। গতিকে অভ্যাগত কাম কৰা যদি বুজায়, সেই বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হয়। তাৰপিছত 3 নম্বৰ চৰ্তটো হৈছে বৰ্তমান সময়ত কোনো কাম কৰা বা হোৱা। বৰ্তমান সময়ত যিকোনো কাম কৰা বা হোৱা, যেনে মই ভাত খাওঁ, বৰ্তমান সময়ত হয়। মই ফুটবল খেলোঁ, বৰ্তমান সময়ত হয়। মই গান গাওঁ, বৰ্তমান সময়ত কৰা বা হোৱা বুজায়। গতিকে এই ক্ষেত্ৰতো প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া আহা আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ আমি গঠন জানি লওঁ। ফৰ্মেশ্যন বা গঠন। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ গঠন কেনেকুৱা ধৰণৰ? ছাবজেক্ট প্লাছ ভাৰ্ব
ভাৰ্ব ওৱান বুলি দিব পাৰা, নাইবা ভাৰ্ব ইন প্ৰেজেণ্ট টেন্স, PT মানে প্ৰেজেণ্ট টেন্স, প্লাছ অবজেক্ট প্লাছ বাকী যিখিনি থাকে কমপ্লিমেণ্ট বুলি লিখি দিলোঁ, কমপ্লিমেণ্ট, বাকী কিবা থাকিলে শেষত হ'ব। তো ছাবজেক্ট প্লাছ ভাৰ্ব ওৱান বা ভাৰ্ব ইন প্ৰেজেণ্ট টেন্সৰ যিটো ভাৰ্ব সেইটো, তাৰপিছত অবজেক্ট, তাৰপিছত কমপ্লিমেণ্ট। তাৰ কাৰণে ভাৰ্ব ওৱান বা ভাৰ্ব প্ৰেজেণ্ট টেন্সৰ ভাৰ্ব এইখিনি জনাৰ কাৰণে ভাৰ্বৰ লিষ্ট ধুনীয়াকৈ তোমালোকে মুখস্থ কৰি ল'ব লাগিব। ভাৰ্বৰ লিষ্টত ধুনীয়াকৈ চাই ল'বা ভাৰ্ব ওৱান, ভাৰ্ব টু, ভাৰ্ব থ্ৰী। তো গঠনটো আমি জানি ল'লোঁ। এতিয়া আহা আমি উদাহৰণ লওঁ। যেনে আমি উদাহৰণ লওঁ। প্ৰথম উদাহৰণটো লৈছোঁ চিৰসত্য বাক্যৰ এটা উদাহৰণ লৈছোঁ। যেনে মানুহ মৰণশীল। মানুহ মৰণশীল অৰ্থাৎ মানুহৰ মৃত্যু হয়, যিটো চিৰসত্য, কেতিয়াও অমৰ হৈ নাযায় মানুহ। গতিকে ইয়াৰ ক্ষেত্ৰত প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এই গঠনটো বহুৱাই দিয়া, মানুহ মৰণশীল। ইয়াতে চোৱা, ইয়াতে ছাবজেক্ট কি? ছাবজেক্ট হৈছে মানুহ, মেন, মানুহ মৰণশীল, মেন। এতিয়া ইয়াতে ভাৰ্ব লাগিল আমাক ভাৰ্ব ওৱান। ভাৰ্ব ইয়াতে উচ্চ হৈ আছে, আমি দেখা পোৱাত নাই, অৰ্থাৎ ইয়াতে হয় এটা আছে, হয়। মানুহ মৰণশীল হয়, এই হয়টো লিখা নাযায়। গতিকে হয়ৰ এম, ইজ, আৰ, ৱাজ, ৱেৰ, বিন ভাৰ্বৰ লিষ্টত পাই যাবা এম, ইজ, আৰ। এইটো হৈছে প্ৰেজেণ্ট টেন্সত হয় ভাৰ্বৰ প্ৰেজেণ্ট টেন্সৰ ৰূপ হৈছে এম, ইজ, আৰ। ঠিক তেনেকৈ পাষ্ট টেন্সৰ ৰূপ হৈছে ৱাজ, হৈছিল, আৰু পাষ্ট পাৰ্টিচিপলৰ ৰূপ হৈছে বিন। তো যিহেতু এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স ভাৰ্ব ওৱান লাগিব, গতিকে মেনৰ লগত আহিব ইজ, মেন ইজ। অবজেক্ট হৈছে মৰণশীল অৰ্থাৎ মৰ্টেল। প্ৰথম আমি চিৰসত্য বাক্যৰ উদাহৰণটো পাই গ'লোঁ, মেন ইজ মৰ্টেল। ঠিক তেনেকৈ আৰু এটা উদাহৰণ ইয়াৰে লৈছোঁ, গাখীৰ বগা। গাখীৰ বগা। ছাবজেক্ট হৈছে মিল্ক ইজ, অবজেক্ট হৈছে হোৱাইট। ঠিক তেনেকৈ তো আমি তিনিটা উদাহৰণ চিৰসত্য বাক্যৰ ল'লোঁ। এতিয়া আমি এটা দুটা উদাহৰণ লওঁ আমি অভ্যাসগত কাম, যি অভ্যাসত পৰিণত হৈছে তোমাৰ। যেনে মই কি দিওঁ, মই সদায় মৰ্ণিং ৱাক, ৰাতিপুৱা খোজকাঢ়োঁ। মই সদায় ৰাতিপুৱা খোজকাঢ়োঁ। এইটো চোৱা, মই সদায় ৰাতিপুৱা খোজকাঢ়োঁ। গতিকে ইয়াতে ছাবজেক্ট হৈছে মই, আই। তাৰপিছত ভাৰ্ব কি ইয়াতে ভাৰ্ব হৈছে খোজকাঢ়া। খোজকঢ়াৰ ইংলিছ হৈছে ৱক। আই ৱক। এতিয়া চোৱা, ইয়াতে ছাবজেক্ট আহি গ'ল আই, ভাৰ্ব আহি গ'ল ৱক। আই ৱক ইন দ্য মৰ্ণিং অলৱেজ। তাৰপিছত আৰু এটা উদাহৰণ লওঁ, মই সদায় ফুটবল খেলোঁ। মই সদায় ফুটবল খেলোঁ। মই সদায় ফুটবল খেলাটো মোৰ অভ্যাসত পৰিণত হৈছে, গতিকে ছাবজেক্ট আই, ভাৰ্বটো হৈছে খেলা, আই প্লে, ছাবজেক্টটো হৈছে কি খেলোঁ, ফুটবল। গতিকে অবজেক্ট ফুটবল, আই প্লে ফুটবল সদায়, অলৱেজ। এতিয়া আহোঁ আমি
বৰ্তমান সময়ত কোনো কাম কৰা বা হোৱা বুজোৱা উদাহৰণলৈ মই ব্যাকৰণ লিখোঁ, লিখি আছোঁ হ'লে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব। মই ব্যাকৰণ লিখোঁ, বৰ্তমান সময়ত হোৱা কৰা বা হোৱা কাম, গতিকে আই ৰাইট গ্ৰামাৰ। তাৰপিছত আৰু এটা উদাহৰণ লওঁ, মই ভাত খাওঁ, মই ভাত খাওঁ। ছাবজেক্ট আই, হোৱা ভাৰ্ব ইট, অবজেক্ট হৈছে ভাত ৰাইচ। তো এই ভিডিঅ'টোত প্ৰেজেণ্ট টেন্সৰ প্ৰেজেণ্ট ইনডেফিনিট টেন্স যিটো ভাগ, এই ভাগটোৰ গঠন, ব্যৱহাৰ, তাৰ উপৰি উদাহৰণ বুজোৱাৰ চেষ্টা কৰিলোঁ। তোমালোকে হয়তো বুজি পাইছা ভালকৈ। যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাবা কি বুজি পোৱা নাই আৰু কেনেকৈ বুজালে বুজি পাবা। আৰু ভালকৈ যদি বুজাই দিব লাগে মই আৰু ধুনীয়াকৈ বুজাই দিম। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে। নেক্সট ভিডিঅ'ত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আমি আৰম্ভ কৰিম। ঠিক তেনেকৈ আমি প্ৰতিটো ভাগৰে এটা এটাকৈ ভিডিঅ' বনাই ধুনীয়াকৈ আপলোড কৰিম। তাৰপিছত গ্ৰামাৰ, ইংলিছ গ্ৰামাৰৰ যিখিনি ক্লাছ 9, 10 নাইবা হায়াৰ ছেকেণ্ডাৰীত প্ৰয়োজন হয় সকলোখিনি গ্ৰামাৰে মই এই ভিডিঅ'টোৰ জৰিয়তে আপলোড কৰিম ধুনীয়াকৈ। পৰীক্ষাত যিখিনি আহিবলগীয়া গ্ৰামাৰ ক্লাছ 10ৰ ফাইনেলতে হওক, ক্লাছ 9ৰ ফাইনেলতে হওক বা ক্লাছ 10+2ৰ ফাইনেলতে হওক, মই সকলোখিনি মোৰ চেনেলৰ জৰিয়তে আপলোড কৰিম ধুনীয়াকৈ বুজাই। তো ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিবা। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা। লগতে যিবিলাক তোমালোকৰ ফ্ৰেণ্ডছ আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সিহঁতৰ কিছু উপকাৰ হয়। তো আজিলৈ ইমানে। জয় হিন্দ, জয় আই অসম।